নমস্কাৰ মোৰ ইউটিউব চেনেল এনএছ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ' চাই ভাল পাইছে। পুনৰ এটা নতুন ৰেচিপি লৈ আহিছোঁ, এগ বিৰিয়ানী। আহকচোন মই কেনেদৰে বনাওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। বিৰিয়ানী বনাবলৈ এয়া মই বাসমতি চাউল লৈছোঁ। চাউল মই ইয়াতে 2 গিলাচ লৈছোঁ। এই 2 গিলাচ চাউলৰে বহুত মানুহে খাব পাৰে। এতিয়া মই চাউলখিনি ধুনীয়াকৈ এনেদৰে ধুই লৈছোঁ। এফালে কুকাৰ এটাত পানী গৰম হ'বলৈ দিছোঁ। এনেদৰে এয়া ৰেডি কৰি লৈছোঁ। গোটা জিৰা, ডালচেনি, লং, ইলাচি। প্ৰথমতে ইয়াতে ডালচেনি, ইলাচিখিনি দি দিছোঁ আৰু এয়া দিছোঁ গোটা জিৰা আৰু দুটামান জালুক। লগতে দিছোঁ মই ইয়াতে অকণমান নেমু চেপি। আৰু মই ইয়াতে দিম 2 চামুচ ঘি। ঘিখিনি দিলে ইয়াৰ ফ্লেভাৰটো ধুনীয়া আহে। এতিয়া মই ইয়াতে চাউলখিনি বহাই দিম। চাউলখিনি প্ৰায় 80% সিজাব লাগিব। এয়া মোৰ ইমানটো পৰিমাণত চাউলখিনি সিজি গৈছে, ইয়াক ৰাখি দিব পৰা হৈ গৈছে। এতিয়া কুকাৰ এটাত মিঠাতেল গৰম হ'বলৈ দিছোঁ। তেল অকণমান সৰহকৈয়ে দিছোঁ, যিহেতু কণীখিনি ভাজিব লাগিব। কণীখিনি কাটি কাটি এনেদৰে দিছোঁ, যাতে ইয়াৰ তেলবোৰ ছিটিকি নাযায়। গোটেইকেইটা কণী মই ইয়াতে বহাই দিছোঁ। এতিয়া মই ইয়াতে দিছোঁ 1 চামুচ হালধি আৰু অকণমান নিমখ দিছোঁ। এতিয়া ধুনীয়াকৈ এইখিনি ভাজি ল'ম। লগতে মই ইয়াতে আলুখিনিও বহাই দিছোঁ, একেলগে ভজা হৈ যাব। এয়া মোৰ কণীকেইটা ভজা হৈ গ'ল। লগতে আলুখিনিও এনেদৰে কাঢ়ি ল'লোঁ। এয়া ধুনীয়াকৈ আলু ভজা হৈ গৈছে। লগতে ইয়াতে মই কাজু আৰু কিচমিচখিনিও অকণমান ফ্ৰাই কৰি লৈছোঁ, নল'লেও কথা নাই। এতিয়া মই ইয়াতে পিঁয়াজৰ দুভাগ কৰি এভাগ ধুনীয়াকৈ ভাজি ল'ম। ৰঙচুৱা হোৱালৈকে ভাজিম ইয়াক। পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। এয়া পিঁয়াজখিনি ভজা হৈ গ'ল ভালদৰে। এতিয়া ইয়াতে অলপমান তেল দি বাকী থকা পিঁয়াজখিনিও ইয়াতে বহাই দিছোঁ। এইখিনি বহুত ভাজিব নালাগে। লগতে ইয়াতে দিছোঁ এটা বিলাহীও। একেবাৰে ঘৰুৱা পদ্ধতিত এয়া গোটা জিৰা, আদা নহৰু পেষ্টো ইয়াতে দি দিছোঁ। এইখিনি অকণমান সময় ভজা যোৱাত ইয়াতে দিছোঁ নিমখ। নিমখখিনি দিলে অকণমান সোনকালে সিজে। ইয়াতে দিছোঁ হালধি,
লগতে ইয়াতে দিছোঁ ৰঙা জলকীয়াৰ গুড়ি অকণমানো, ইয়াৰ কালাৰটো ধুনীয়া আহে। ইয়াত দিছোঁ জিৰা গুড়ি, ইয়াত দিছোঁ ধনিয়া গুড়ি আৰু ইয়াত অকণমান গৰম মছলা দিছোঁ। এতিয়া ধুনীয়াকৈ ভাজিব লাগিব। লগতে মই ইয়াতে দিছোঁ 1 কাপ দৈ। দৈখিনি দিয়াৰ পিছত সঘনাই লৰাই থাকিব লাগিব। লগতে ইয়াতে দিছোঁ মই 2 চামুচ বিৰিয়ানী মছলা। এয়া ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া ইয়াতে মই সিজাই লোৱা ভাতখিনি এনেদৰে দি দিছোঁ। মই অকণমান লেয়াৰ টাইপত বনাম। এয়া গৰমে আছে বাবে কৰচ এখনৰে আনিছোঁ। এয়া ওপৰত ভাজি লোৱা আলুখিনি কণীকেইটা এনেদৰে দি দিম। ওপৰত কেইটামান কাজু কিচমিচ দি দিছোঁ। লগতে ইয়াতে মান ধনিয়াৰ পাত দিছোঁ। এইটো ধনিয়া নাছিল বাবে পুদিনা পাত 2টামান। ওপৰত আৰু ভাত দি দিছোঁ এনেদৰে। আকৌ ওপৰত এনেদৰে কণী আলু ভাজি এনেদৰে দি দিছোঁ। ওপৰত ধুনীয়াকৈ ভাজি লোৱা পিঁয়াজখিনি দি দিছোঁ আৰু ইয়াত দিছোঁ মান ধনিয়া। আকৌ ওপৰত ভাত দি দিছোঁ। এনেদৰে মোৰ 2টা লেয়াৰ হৈছে। এতিয়া দিছোঁ মই ওপৰত 2টামান কাজু এনেদৰে আৰু দিছোঁ ওপৰত এনেদৰে ঘি 2 চামুচ। এতিয়া অকণমান সময় ঢাকনিখন লগাই দিছোঁ। এয়া আমাৰ ৰেডি হৈ গ'ল এক বিৰিয়ানী। এতিয়া বেলেগ এখন কৰচেৰে এনেদৰে তলৰ পৰা উলিয়াই দিছোঁ। এয়া বাচন এটাত উলিয়াই দেখুৱাই দিছোঁ। একেবাৰে ধুনীয়া হৈছে খাবলৈ। এনেদৰে দোকানৰ দৰে ঘৰতে বনাই খাব পাৰি এগ বিৰিয়ানী। দেখিবলৈ যে খুব বেছি ধুনীয়া হৈছে। এতিয়া প্লেট এখনত এনেদৰে খাবলৈ বাঢ়ি লৈছোঁ। ঘৰত থকা সামগ্ৰীৰে এনেদৰে বনাই ল'ব পাৰি। দেখিবলৈ বহুত বেছি ধুনীয়া হৈছে আৰু খাবলৈতো বহুত বেছি টেষ্টি হৈছে। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।